নমস্কাৰ বন্ধুসকল, প্লিজ মোৰ চেনেলটো যদি নতুন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যেটো হ'ল চিকেন বিৰিয়ানী। আমি সকলোৱে জানো, তথাপিও অতি সোনকালে হোৱাকৈ মই বনাব শিকাম। চিকেন বিৰিয়ানীৰ কাৰণে মই আধা কেজি চিকেন লৈ লৈছোঁ। যিখিনি পৰিমাণৰ আপোনালোকক চিকেন লাগে লৈ ল'ব। তাৰ উপৰি পিঁয়াজখিনি মই কাটি লৈছোঁ আৰু আদা নহৰু এইখিনি লৈছোঁ আধা কেজি চিকেনৰ বাবে। আৰু এইখিনি আলু, দুটা সৰু সৰু আলু মই লৈছোঁ। আৰু ইয়াৰ উপৰি মই মছলা হিচাপত ইউজ কৰিছোঁ জিৰা, ধনিয়া আৰু নিমখ আৰু মিট মছলা। বাছ এইখিনি মছলা ইউজ কৰিছোঁ। আৰু মাষ্ট ইম্পৰ্টেণ্ট বিৰিয়ানীৰ বাবে বিৰিয়ানী মছলাটো মই বিৰিয়ানী মছলা লৈছোঁ। এইটো মোৰ বিৰিয়ানী মছলা। আপোনালোকে ঘৰত বনোৱা বিৰিয়ানী মছলাও ইউজ কৰিব পাৰে। মই বজাৰৰ পৰা আনাই ইউজ কৰিছোঁ। এতিয়া বিৰিয়ানীৰ কাৰণে চাউলখিনি মই ধুই থৈ দিছোঁ। চাউল আৰু ইয়াৰ পিছত তেজপাত, ডালচিনি, জলকীয়া, কাজু আৰু ইলাইচি এইখিনি মই ড্ৰাই ফ্ৰুট বিৰিয়ানীৰ বাবে লৈছোঁ। শুকান মছলা আৰু অন্নপূৰ্ণ ঘিটো লাগিব। যদি ঘি নাথাকে তেনেহ'লেও হয়, কিন্তু ঘিটো দিলে স্মেলটো ভাল আহে। এতিয়া মই কেৰাহীটো বহাই দিছোঁ। আপোনালোকক মই অতি সোনকালে বনাব পৰাকৈ ইজি ৱেত মই বিৰিয়ানী বনাম, কাৰণ বিৰিয়ানী বনোৱাটো ইমান ইজি নহয়, বহুত সময়ৰ প্ৰয়োজন হয়। কিন্তু আপোনালোকে এনেদৰে বনালে অতি সোনকালে আৰু বহুত কম সময়ৰ ভিতৰত ধুনীয়া ৰেচিপি এটা বনাব পাৰিব। মই কেৰাহীটো গৰম হ'ব দিছোঁ চিকেনটোৰ বাবে। এনেই চিকেন বিৰিয়ানীৰ ৰেচিপিৰ যিটো বনোৱা প্ৰচেছ সেইটো বহুত দীঘলীয়া হয়। তেনেদৰে মই কেতিয়াবা বনাই দেখুৱাম, কিন্তু এইটো মই অতি সোনকালে হোৱাকৈ যেনেকুৱা মোৰ নিচিনা মই খুব বিজি থাকোঁ, তেনেকুৱা মানুহৰ যদি কেতিয়াবা বিৰিয়ানী খাব মন যায় তেনেহ'লে এনেদৰে বনাব পাৰে। এতিয়া বিৰিয়ানীটোৰ কাৰণে মই চাউলখিনি এফালে বনাম আৰু চিকেনটো এটা এক্সট্ৰাকৈ বনাম। তো মই কুকাৰটো আৰু কেৰাহীটো বহাই দিছোঁ। এনেই দুটা বেলেগ বেলেগকৈ নবনাই, একেলগে বনাই। মই কিন্তু বেলেগ বেলেগকৈ বনাই কিনে আপোনালোকক ইজি ৱেত দেখাম। মোৰ কুকাৰটো গৰম হৈ গৈছে, কেৰাহীটো গৰম হৈছে। এতিয়া মই ইয়াত অকণমান ঘি দিম কুকাৰটোত। প্ৰথমতে মই চাউলখিনিত অকণমান বনাই ল'ম, মানে বইল কৰি ল'ম। তাৰপিছত মই বিৰিয়ানীটো বনাম। আৰু অকণমান ঘি, যিহেতু ইমান খুব এটা ভাল নহয়, সেইকাৰণে মই ঘি অকণমান ইউজ কৰিছোঁ আৰু ৰিফাইন তেল ইউজ কৰিছোঁ। ঘিটো মই গোন্ধৰ বাবে ইউজ কৰিছোঁ। আপোনালোকে যদি ঘিত বনায় ঘিটো বনাব পাৰে। এতিয়া মই চিকেনখিনিৰ বাবে তেল দি দিছোঁ। চিকেনখিনি মই আলুখিনি ভাজি ল'ম এতিয়া প্ৰথমতে। মই ইলাইচি কেইটা অকণমান থেতেলাই লৈছোঁ যাতে গোন্ধটো ভালদৰে আহে। তেজপাতখিনি মই গৰম কুকাৰটোত বহাই দিছোঁ আৰু ডালচিনিটো দি দিলোঁ। আৰু এতিয়া অকণমান গৰম হ'ব দিছোঁ এইখিনি। এতিয়া অকণমান পিঁয়াজ দি দিম, বেছি নালাগে, অকণমান পিঁয়াজ দি মই এইখিনি অকণমান ভাজি দিম পিঁয়াজখিনি।
ইলাইচি গিটাও দি দিলো এতিয়া ইনি অকমান ভাজিবলৈ দিলো এতিয়া মই তেলখিনি গৰম হৈছে বাবে আলুখিনি ভাজিব দিলো আৰু আলুখিনিত মই অকমান এইখিনিমান নিমখ দিলো আৰু অকমান হালধি দি দিম এতিয়া মই আলুখিনি ইফালে ভাজিব দিছো আৰু ইফালে পিয়াজখিনি ভাজিব দিছো এইফালে মোৰ পিয়াজখিনিও ভজা প্ৰায় হৈছে খুব বেছি ভাজিব নালাগে অকমান ভাজিলে হ'ল এতিয়া মই ইয়াত কাজু গিটা দি দিছো আৰু এতিয়া চাউলখিনি দি মই অকমান ভাজিম এইখিনি অকমান ভালদৰে ভাজিব লাগিব যাতে ইয়াত চাউলবোৰ এটা হয় অকমান ভাজিলে চাউলবোৰ বিৰিয়ানী যেনেকুৱা আমি চাউলবোৰ এটা হ'লে ভাল লাগে তেনেকুৱা হ'ব নহলে ভাতৰ নিচিনা হ'লে খুব ভাল নালাগে এইখিনি মই অকমান ভাজি লম ইফালে মোৰ আলুখিনি ভজা প্ৰায় হৈছে এতিয়া মই মানে বিৰিয়ানীৰ বাবে যিখিনি চাউল ৰেডি কৰিছো তাত মই একৰ্ডিং টু টেষ্ট নিমখ দি দিছো এচামুচ আৰু অকমান যিখিনি আমাৰ চাউলখিনিৰ বাবে প্ৰয়োজন সেইখিনি নিমখে দিছো আৰু অকমান ইয়াত মই সুইট কৰিবৰ বাবে অকমান স্লাইট অকমান চেনি ইউজ কৰিম যিটোৰ ফলত খুব এটা ভাল টেষ্ট আহে এতিয়া মই এইখিনি ভালদৰে লৰাই দিছো এতিয়া মোৰ চাউলখিনি প্ৰায় ভজা হৈ গৈছে এইখিনি মই পানী দিব পৰা হৈছো আপোনালোকে এনেদৰে ট্ৰাই কৰিব খুব কম সময়ত আপোনালোকে এটা খুব ধুনীয়া ৰেচিপি পাব এতিয়া মই ইয়াত পানী যিখিনি আমাৰ চাউলখিনিৰ বাবে প্ৰয়োজন হয় এইখিনি পানী মই দি দিছো অকমান কমকে দিলেও কোনো প্ৰবলেম নাই কাৰণ আমি আকৌ এবাৰ এইটোত ষ্টিমত দিম কিন্তু বেছি হ'ব নালাগে পানীটো আপুনি ভাত বনালে যিখিনিমান পানী দিয়ে তাতকৈ অকমান কম দিলেও কোনো প্ৰবলেম নাই মই এইখিনি চাউলৰ বাবে অকমান পানী দি দিছো মই এতিয়া কুকাৰটো জাস্ট মই ভাত যেনেকৈ বনাব দিওঁ ঠিক তেনেদৰে মই কুকাৰটো বন্ধ কৰি দিছো এতিয়া মোৰ আলুখিনিও প্ৰায় হৈছে মই এইখিনি নমাই দিম এইটো খুব ইজি ৰেচিপি হয় আৰু খুব কম সময়ত হয় মোৰ ইয়াতে ভিডিওটো বনাওতে যিখিনি সময় লাগিছে আপোনালোকৰ সেইখিনি সময় লাগিব এতিয়া মই শুকান জলকীয়া আৰু পিয়াজেৰে
পিঁয়াজখিনি দি দিলোঁ দি এইখিনি ভালদৰে ভাজি ল'ব লাগিব এইখিনি অকণমান ভাজি ল'ব লাগিব এইখিনি মোৰ খুব ধুনীয়াকৈ ভজা হৈ গৈছে এতিয়া মই চিকেনখিনি দি দিম এতিয়া চিকেনখিনি দি এইখিনি ভাজিব লাগিব মই ইয়াত এক্সট্ৰাকৈ চাউলখিনি আৰু এক্সট্ৰাকৈ চিকেনখিনি বনাই ল'ম নৰ্মেলি আমি যেনেদৰে চিকেন বনাওঁ ঘৰত ঠিক তেনেদৰে মাংসখিনি মই বনাই ল'ম মাংসখিনি ভাজিবলৈ যিখিনি সময় লাগে বিৰিয়ানীখিনি ৰেডি কৰিব সেইখিনি সময় লাগে তাতকৈ বেছি অকণো সময় লাগে আপোনাৰ যদি মাংসখিনি 10 মিনিটত বনাব পাৰে তেনেহ'লে বিৰিয়ানীটো 10 মিনিটতে ৰেডি হ'ব মোৰ এইখিনি প্ৰায় তেলবিলাক পানীখিনি গৈছে তেল ওলাই আছে চিকেনখিনিৰ পৰা এতিয়া মই ইয়াত অকণমান হালধি দি দিলোঁ কাৰণ নিমখ মই অলৰেডি আগতে অকণমান দিছিলোঁ মই ইয়াত নিমখ বেছি এড নকৰোঁ এতিয়া মই খুব ধুনীয়াকৈ চিকেনখিনি ভাজি ল'লোঁ এতিয়া আদা নহৰু পেষ্ট কৰি থৈছিলোঁ এইখিনি মই দি কিনে এতিয়া আকৌ ভাজিম চিকেনখিনি লাগু এইখিনি পানী দিছোঁ দিয়া অলপ আগত এতিয়া মোৰ চিকেনখিনি ভজা প্ৰায় হৈ গৈছে এতিয়া মই ইয়াত অকণমান পানী দিম আপোনালোকে নিজৰ ইচ্ছামতে যদি বেছিকৈ দিব পাৰে মই ইয়াত অকণমান পানী এড কৰিলোঁ এতিয়া অকণমান যিহেতু আমাৰ চিকেনখিনি গ্ৰেভি হ'ব লাগিব তো ইয়াত পানী দিবই লাগিব আপোনালোকে পানীৰ সলনি দৈও দিব পাৰে দৈ দিলেও বিৰিয়ানীটো টেষ্টিয়ে হয় চিকেনখিনিত এতিয়া মই মছলাখিনি এড কৰিম ইয়াত মই জিৰাৰ গুড়ি দি দিছোঁ বেছি দিয়া নাই আপোনালোকৰ আন্দাজ অনুসৰি দিব ধনিয়াৰ গুড়ি মই এচামুচ প্ৰায় দিছোঁ মছলাত মই এইখিনি ইউজ কৰিলোঁ আৰু চিকেন মছলাটো ইউজ কৰিম চিকেন মছলা এচামুচ এইখিনি মছলা দি মই চিকেনখিনি অকণমান আৰু হ'বলৈ দিম
মোৰ এইখিনি প্ৰায় ৰেডি হৈছেই চিকেনখিনি মই গেছটো নমাই দিছোঁ মোৰ এইখিনি ৰেডি হৈ গৈছে গ্ৰেভিটো যেটো আমি বিৰিয়ানীৰ বাবে মই ৰেডি কৰিছোঁ চিকেনটো যেনেকুৱা আপোনালোকে ৰেগুলাৰ চিকেন বনাই তেনেকুৱা এইখিনি পোলাওখিনি মোৰ ৰেডি হৈ গৈছে এতিয়া মই বিৰিয়ানীৰ বাবে যেটো বিৰিয়ানীৰ বাবে লাষ্ট ফিনিশিং সেই ফিনিশিংটো দিম তাৰ বাবে মই এটা নৰমাল বাউল লৈ লৈছো আপোনালোকে কেৰাহীটোতো বনাব পাৰে কুকাৰতো বনাব পাৰে যিকোনো ডাঙৰ মানে কন্টেন্টটো ডাঙৰ লাগিব মই এই বাউলটোত প্ৰথমতে এয়া মোৰ পোলাওখিনি আৰু এইখিনি চিকেন এতিয়া মই এইখিনি বিৰিয়ানীত আপোনালোকে যেনেদৰে দিয়ে মই তেনেদৰে দিম অকমান চিকেন আমি দি দিছো প্ৰথম খুব কম আপোনালোকে মানে লেয়াৰ হিচাপত আমি লেয়াৰ কি চিকেন প্লাস পোলাও চিকেন পোলাও যেনেকৈ দৰে বিৰিয়ানী একচুয়ালি বনোৱা হয় ঠিক তেনেদৰে কিন্তু সময় হত ব্যৱহাৰৰ বাবে মই এটো অতি কম সময়ত ৰেডি হোৱাৰ বাবে আপোনালোকক দেখাই দিছো এতিয়া মই চিকেনটো দি দিছো এতিয়া মই যেটো পোলাও বনাইছিলো পোলাও নরমাল পোলাও বা ভাতটো যেটো বনাইছিলো বিৰিয়ানীৰ বাবে হেতু দি দিম এনেদৰে এতিয়া মই ভাতটো দি দিছো এতিয়া আকৌ মই চিকেন দি দিছো এতিয়া আকৌ ভাতটো দি দিম তাৰ আগত মই বিৰিয়ানী যেটো মছলা আপোনালোকে ঘৰত বনোৱা বা কিনা মছলাটোৱে ইয়াত দি দিম কাৰণ বিৰিয়ানী মছলাটো দিলে এটা বেলেগ টেষ্ট হ'ব যেটো আমাৰ বিৰিয়ানীৰ যেটো গন্ধ সেই গন্ধটোৰ বাবে বিৰিয়ানী মছলাটো এড কৰি দিম মই এতিয়া বিৰিয়ানী মছলাটো দি দিছো অকমান এতিয়া মই আকৌ ইয়াৰ ওপৰত ভাতটো দিম যেটো পোলাও या ভাত কি কয় আপোনালোকে ভাতটো দি নেক্সট এটা লেয়াৰত যেহেতু মই এটো প্ৰথমতে ভাজি লৈছিলো সো ভাত বিলাক এটা এটা হৈছে এতিয়া মই ভাত দি দিলো ইয়াত মই আকৌ অকমান বিৰিয়ানী মছলাটো দি দিম step by step chicken saul to biryani masala chicken saul biryani masala to di moi akko koman saul di chicken kini utei di disu আপোনালোকে এনেকে step by step দি দিব তেতিয়া বিৰিয়ানীৰ যেটো টেষ্ট হেতু টেষ্ট আহি যাব খুব কম সময়ত ৰেডি হৈ যায় এবাৰ বনাই চাব আৰু প্লিজ কমেন্ট কৰি জনাব কেনুকা পালে কেনুকা হোল টেষ্টটো আৰু ৰেচিপিটো কেনুকা লাগিল এতিয়া মই বাকিখিনি কেৰাহীটোত লগাই বাকিখিনি নিও ইয়াত ওপৰত দি দিম যাতে গ্ৰেভিটো তাত ৰৈ না যায় এনেদৰে বাকি যিখিনি গ্ৰেভি ৰৈ গৈছিল মই তাত অকমান পোলাও দি এনেদৰে নরমাল লগাই দি দিছো এতিয়া অকমান বিৰিয়ানী মছলা দিম বাস এইটো আপোনালোকে যদি বিচাৰে ড্ৰাই পিয়াজটো ফ্ৰাই কৰিও দিব পাৰে বা টনিয়া এবোৰ এড কৰিব পাৰে মই আজি একেবাৰে সিম্পল ওয়েত বিৰিয়ানী বনোৱাটো শিকাইছো সো মই এইবিলাক এড কৰা নাই এতিয়া মই ইয়াত ফয়েল পেপাৰ দি কভাৰ কৰি দিম
এইটো ফয়েল পেপাৰ দি মই এইটো গোটেইখিনি কভাৰ কৰি দিছোঁ যাতে ইয়াৰ গেছটো বাহিৰত যাব নোৱাৰে এতিয়া মই এইটো একেবাৰে লো ফ্লেমত 2 to 3 মিনিটৰ বাবে গৰম হ'ব দিম কিন্তু তাতকৈ বেছি আপোনালোকে নিদিব বিকজ এনেদৰে বিকজ যদি আমি বেছি সময় এইটো দিও তেতিয়া কি হ'ব এইটোৰ বিৰিয়ানীখিনি বেয়া হৈ যাব এতিয়া মোৰ বিৰিয়ানীখিনি চাও খুব ধুনীয়া দেখিবলৈ হৈছে আপোনালোকে যদি বেছি ফ্লেমত নিদিব নহলে তলফালে এইটো বেয়া হৈ যাব একেবাৰে লো ফ্লেমত 2 to 3 মিনিটৰ ভিতৰত এইটো ৰেডি হৈ যাব চাও মই লেয়াৰ কে দিছিলো ঠিক তেনেদৰে বিৰিয়ানীখিনিও লেয়াৰ কৈ ওলাইছে এয়া মোৰ ফাইনেল বিৰিয়ানী ৰেডি খাবলে খুব টেস্টি আপোনালোকে ট্ৰাই কৰিব আৰু প্লিজ ভিডিওটো যদি ভাল পালে লাইক কৰি দিব আৰু প্লিজ কমেন্ট কৰি জনাব কেনেকুৱা পালে ভাল পালে বেয়া পালে আৰু আগলৈ মোৰ ভিডিওবিলাক চাই থাকিব কমেন্ট কৰি থাকিব আপোনালোকৰ সহাৰিয়ে নতুন নতুন ৰেচিপি আনিবৰ বাবে প্ৰেৰণা পাও এয়া মোৰ বিৰিয়ানী খাবলৈ ৰেডি আপোনালোকে ট্ৰাই কৰিব এবাৰ থ্যাংক ইউ ভিডিওটো লাইক এটা দি দিব যদি ভাল পায় ধন্যবাদ